here, it's nearby. মই তো কৈ আছো যে ইলেকশন আহি গৈছে so সবতসে ইম্পর্টেন্ট কথা you must go out and cast your valuable vote because casting your vote is not only your right but that's your duty and your responsibility এই দেশখনৰ নাগৰিক হিচাপে এইটো আপোনাৰ প্ৰধান আৰু সবতসে গুৰুত্বপূৰ্ণ কৰ্তব্য সো আমাৰ যিসকল ফ্ৰীডম ফাইটাৰ্ছ আছিলে বা মহৎ লোক আছিলে বহুত কষ্টৰ ফলত বহুত যুঁজৰ ফলত আমাক এখন এনেকুৱা এখন গণতান্ত্ৰিক দেশ দিব পাৰিছে এনেকুৱা এখন দেশ য'ত এতিয়া আমি নিজে আমাৰ ৰিপ্ৰেজেন্টেটিভ ফৰ্ম অফ গভৰ্ণমেণ্টখন চুজ কৰিব পাৰোঁ এনেকুৱা এখন গভৰ্ণমেণ্ট যোনে আমাৰ হৈ কাম কৰিব দেশৰ হৈ কাম কৰিব ফৰ আ বেটাৰ টুমৰো সো যেনেকৈ ভাৰতবৰ্ষত কিমানখিনি ডিফাৰেঞ্চেছ আছে আমাৰ ভাৰতখনত কমেও ৰিলিজন কাষ্ট মানে 100টামান ডিফাৰেঞ্চেছ আছে 100টাতকৈ চাগে বেছি ডিফাৰেঞ্চ আছে কালচাৰেলে হওক বা লেংগুৱেজৰ ক্ষেত্ৰতে হওক ট্ৰেডিশ্যনৰ ক্ষেত্ৰতে হওক কিমান ডিফাৰেঞ্চ আছে কিন্তু এই সকলোবোৰ ডিফাৰেঞ্চেছবোৰ লৈ একেলগ হৈ এটা হোলছম ডেভেলপমেণ্ট লাগে আমাক এই হোলছম ডেভেলপমেণ্টটো তেতিয়া হ'ব যেতিয়া আমি এখন ৱাইজলি এখন গভৰ্ণমেণ্ট চুজ কৰিম আৰু এই ৱাইজলি গভৰ্ণমেণ্টখন তেতিয়াই ফৰ্ম হ'ব যেতিয়া আমি আমাৰ ফাৰ্ষ্ট ষ্টেপটো ল'ম এণ্ড দেট ইজ casting our valuable vote so casting our vote is not only a right it's not only a right it's a moral and holistic duty towards the nation duty towards ourselves also আমি নিজৰ কাৰণেও তো ভাবিব লাগিব হয় নাই কাৰণ আমাৰ হয়তো এই গভৰ্ণমেণ্টখনে কাম কৰিব ডেমক্ৰেসি আমাক দিছে কি ৰাইট ইকুৱেলিটি অপৰচুনিটি কিন্তু ডেমক্ৰেসিটো কিন্তু ইমান সহজতে পাই যোৱা নাই বহুত কষ্টৰ ফলত পাইছোঁ আৰু এই কথাটো আমি কেতিয়াও পাহৰিব নালাগে আৰু এই কথাটো যদি আমি পাহৰি যাওঁ একবাৰ মানে এক চিকুটো যদি পাহৰি যাওঁ এই সকলোবোৰ অথলে যাব সেই সকলো কষ্ট সেই যিমানখিনি ছেক্ৰিফাইচ কৰিছিলে যিমান যুঁজিছিলে যিমান ফাইট কৰিছিলে সেই সকলোখিনি অথলে যাব যদি আমি পাহৰি যাওঁ সেইকাৰণে এই সকলোবোৰ যদি অথলে যাব একেবাৰে নিদিওঁ তাৰ বাবে আমি কি কৰিব লাগিব ভোট দিব লাগিব ইয়েছ গো আউট এণ্ড গিভ কাষ্ট ইয়ৰ ভেলুৱেবল ভোট চাওক ঘৰত বহি ৰেষ্ট কৰিম ইটছ এ হলিডে বুলি ভাবি থাকিলে একেবাৰে নহ'ব কিন্তু মই কিন্তু একদম জোশত আছোঁ ভোট দিবলৈ মই চাওক কিমান জোশত আহি আপোনালোকক কৈ আছোঁ যে ভোট দিব ভাবক মোৰ নিজৰ ইণ্ডিভিজুৱেলিও কিমান জোশ উঠি আছে যে মই ভোট দিম চ' go out and cast your valuable vote second phase is on 1st of April and the last phase is on 6th of April so মনত ৰাখক একদম জোশত থাকক আৰু কাষ্ট ইয়ৰ ভেলুৱেবল ভোট কাৰণ আমাক এনেকুৱা এখন গভৰ্ণমেণ্ট লাগে যোনে ৱাইজলি ডেভেলপমেণ্ট কৰিব আৰু আমি ৱাইজলি ডিচিশ্যন ল'ব লাগিব চ' একদম আৱেৰ থাকক একদম ৱাইজলি ভাবক এণ্ড কাষ্ট ইয়ৰ ভেলুৱেবল ভোট চ' বাই চি ইউ দ্য নেক্সট টাইম মই ভোট দিবলৈ যাওঁ লগ পাম ভোট দিবলৈ যাওঁতে চাগে লগ পাম হয় নাই এনিৱেজ বাই চি ইউ দ্য নেক্সট টাইম